हेलो नमस्कार ज्योतिष ब्लगर আপোনালোকক স্বাগতম জনালো। আজি মই আন এটা বস্তু দেখাম। আজি তাৰমানে জাৰতালুকৰ শংকৰ উৎসৱৰ আজি তাৰমানে প্ৰচেছন আছে। শংকৰ উৎসৱৰ দিনা যে নাও ঘূৰাই পেলাই প্ৰচেছনটো কৰে তাকে অকণমান মই তাৰমানে দেখাইছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু কাবালৈকে আৰু আছে যদি শ্বেয়াৰ কৰি দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰত্যেক বছৰে এনেধৰণে ভাগৱত ভ্ৰমণ কৰা যায়। প্ৰত্যেক বছৰে এনেধৰণে পালন কৰি যাওক আৰু আপোনালোকে যদি আহিব বিচাৰে তেতিয়াহ'লে জাৰতালুকতে নামঘৰটো জাৰতালুকতে আছে। আপোনালোকে যদি আহিব বিচাৰে আহিব পাৰে। শংকৰ উৎসৱৰ এইখিনিতে ভাগৱত ভ্ৰমণৰ এটা হেৰি দেখাই দিলোঁ। আপোনালোকে চাই পেলাই ভিডিঅ'টো কেনে পালে আপোনালোকে কমেণ্ট কৰি জনাব আৰু লগতে আৰু ওচৰে পাঁজৰে যদি চাই আছে কোনোবাই আৰু শ্বেয়াৰ কৰি দিব যাতে সকলো চাব পায় আৰু ভিডিঅ'টো আৰু ছাবস্ক্ৰাইবটো কৰি দিব নতুন নতুন ভিডিঅ' পাবলৈ। এইখিনিতে আছিল। জয় আই অসম, জয় হিন্দ।